অতীতৰে পৰা আমি এটা কথা শুনি আহিছোঁ যে স্বয়ং ভগৱানেও নাৰীৰ মহিমা বুজিব নোৱাৰিলে তেন্তে মনুষ্যইনো কি বুজি পাম? সঁচাকৈ নাৰীৰ মহিমা অসাৰ, নাৰী সঁচাকৈয়ে বিচিত্ৰ। সেয়েহে নাৰীৰ শক্তি আজিলৈকে কোনো বুজি নাপালে, কোনেও নাৰীৰ মনৰ ভাৱনা বুজিব নোৱাৰিলে। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে আজিৰ বিষয়টো নিশ্চয় বুজিব পাৰিছে। তেন্তে বলক ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাইছে ইনস্পায়াৰিং অসম। প্ৰাচীন যুগৰ ঋষিমুনিসকলে কৈ গৈছে, এজন ব্ৰাহ্মণৰ ভৰিখন আটাইতকৈ পবিত্ৰ, এজনী গাই গৰুৰ পিছৰ ভাগটো আটাইতকৈ পবিত্ৰ, এটা ঘোঁৰা বা এটা ছাগলীৰ মুখ ভাগ আটাইতকৈ পবিত্ৰ। কিন্তু আমি যদি এগৰাকী নাৰীৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে এগৰাকী নাৰীৰ শৰীৰৰ সকলো অংগই পবিত্ৰ। আমাৰ মাজত কিছুমান ভুল ধাৰণাই বাহ লৈ আছে। আমাৰ কিছুমানে ভাবে যে কোনো নাৰীৰ এইটো অংগ অপবিত্ৰ, এইটো অংগ পবিত্ৰ। আচলতে সেনেকুৱা নহয়। আচলতে নাৰী সকলো স্থানৰ পৰাই, সকলো অংগৰ পৰাই পবিত্ৰ। তাৰ উৎকৃষ্ট নিদৰ্শনো আমাৰ ভাৰততে আমি দেখিবলৈ পাওঁ। ভাৰতৰ কেৰেলা ৰাজ্যত নাৰীক পূজা কৰা হয় মাৰ ৰূপত, পত্নীৰ ৰূপত আৰু লক্ষ্মীৰ ৰূপত। ইয়াৰ পুৰুষে নিজৰ পত্নীৰ ভৰিত ধৰি সেৱা কৰে। আনহাতে উত্তৰ ভাৰতত এনেকুৱা কৰাটো পাপ বুলি ভবা হয়। মানুহৰ অংগ কেতিয়াও অপবিত্ৰ নাথাকে, নাৰীয়ে হওক বা পুৰুষেই হওক। কেৱল চোৱা মানুহৰ দৃষ্টিভংগীতহে পাপ পুণ্য ধাৰণা নিহিত থাকে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, নাৰীক সদায় সন্মান কৰিবা। নাৰীয়ে হ'ল প্ৰকৃতি, নাৰী অবিহনে সংসাৰ অসম্ভৱ।